গুড মৰ্ণিং চবকে। এয়া উঠি কেনে আৰম্ভ হৈ গ'ল ইয়াৰ খেলিব। আপোনালোকক নমস্কাৰ কৈ আছে। Good morning guys. Time হ'ল 7:15. অলপমান আগত উঠিলোঁ, ভিডিঅ'টো বনাব আৰম্ভ কৰিলোঁ। আপোনালোকে ভালে আছে চাগে আৰু ময়ো ভালে আছোঁ বৰ্তমান। আৰু এতিয়া মই আজি কি কৰিম কি নাই আপোনালোকক দেখাম। এইজনী মোৰ ছেকেণ্ড পোৱালি, মোক দেখি পোৱাৰ লগে লগে চালা এইটোতো একদম লেতেৰা হৈ গৈছে। টিপু সাইড तेरे खातिर छै ना साइड मैं आई जा। মিস কৰি দিলে একোৱে খোৱা নাই, কিবা চিন্তা কৰি আছে। এতিয়া তাক দানা দি গাখীৰ খীৰাব লাগিব। মইতো ছাগলী খোৱালোঁ বৰ্তমান, এতিয়া আমাৰ হাঁহিজনী খুৱাব গৈ আছোঁ। মোৰ এইবোৰে কাম, ছাগলী কুকুৰ। এইটো আমাৰ বাবু ছাগলী এৰণৰ। কুকুৰে কামোৰে যে এনেকুৱা শুকান ঘাঁহত বান্ধি দিব। এইটো আমাৰ হাঁহিত বহি আছে, সি তাৰ একদম আৰাম। মুখৰ চব ভাত পানী আনি দিব লাগে, তেতিয়া সি খাব। বগাটো চাই আছে, ভাবি আছে মোক নিদিয়ে, এণ্টক দি আছে। দুজনে চাই আছে কি নাই গ'ল। বাবু ছাগলীজন এইটো আপোনাক বাগান দেখাই দিওঁ। এই কাকাহঁতৰ এইখিনি দুটা ভাগ আছে। এইটো চাইডে এটা কাকাৰ হয়, এইটো এটা কাকাৰ হয়, আৰু আমাৰ আছে, দেখাম মই অলপমান পিছত। এই চাহপাত হৈ আছে আৰু তুলিব সময় আহিছে। সেইটো আমাৰ মুৰ্গী পোৱালি। প্ৰথম কাম দানা দিয়া। জয় টিপু, এইটোৰ অৱস্থা নাই চাওক। টিপু জয়, আজি গা ধুই দিব লাগিব ইয়াক, নহ'লে ই লেতেৰা হৈ থাকিব। এই দুটা গৰু গাই আছে, এইবোৰক বান্ধা বান্ধি কৰিব লাগিব। কালি এটা গাড়ী, কালি পৰহি দিন এটা গাড়ী কিনিছিলে, এইটো চাইকেল। আৰু আমাৰ মা কি কয়, এইটো পুৰণা চাইকেল। আমাৰ মা বা কি কৰি আছে? মা কি কৰি আছে? মই গৰম পানী কৰি আছো। গৰম পানী আৰু চাহ পানী নাই আজি? চাহ পানীটো বনাব লাগিব এতিয়া। বনাব ন, গেছ শেষ হৈ গ'ল আমাৰ আজি। চাহ পানী বনাব লাগিব আৰু গৰম পানী কৰিছোঁ, মুখটো ধুই লওঁ, তাৰপিছত আৰু এইফালে কাঁহী বাতিটো ধুব লাগিব। জলপান বনাব লাগে। বৰ্তমান মই এতিয়া চাহ খাই আছো। সেয়া ধান মেলিলো, বৰ্তমান ধানটো ৰ'দত দিছোঁ। এই গৰুজনীকেইটা আমি গাখীৰ খীৰাম। সৰু মনে এটা বাচ্চা পাৰি দিছে, আমি আপোনাৰ গাখীৰ খীৰাৰ পিছত দেখাম। এতিয়া আমাৰ মা গাখীৰ খীৰাব। সেইটো বহুত দুষ্টমি গৰুজনী, সেইটোৰ কাৰণে বান্ধে ভৰি, নহ'লে গাখীৰ খীৰাব নিদিয়ে। আৰু সেইটো পোৱালিটো পূৰা খাব ধৰিছে। এতিয়া লাঠি লৈ ওচৰত থাকিব লাগে, নহ'লে ই গাখীৰ খীৰাব একদম নিদিয়ে। কিয় বা ইমান খং ইয়াৰ? কিয় খং? কিয় খং? টান 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 টান। মই গৰু খীৰাব নাজানো, আমাৰ মা গাখীৰ খীৰাই আছে। আমি গাখীৰ খীৰাই এইখিনি 1/2 লিটাৰমান হ'ব আৰু ওলাল।
বাৰীৰ কামৰ কাৰণে মই খালি ডিৰেকশ্যন দি আছোঁ, বেলেগ একো কৰা নাই। কৈ আছে কেনেকুৱা কৰিব লাগে, বাকী আমাৰ এই কাম কৰা মানুহজন কাম কৰি আছে। এইটো মোৰ দেৱত লাগে, ঘৰৰ কাষৰে, আৰু চেলফি লৈ আছিলে তো মই music ভালেই হ'ল। সেইটো ফুৰি মেলিছোঁ, ক'ব গ'লে একদম চাওঁ। আমাৰ তীখক বাৰীৰ কাম কৰি আছে, কোদাল মাৰি আছে, আৰু আদা লগা যাব ইয়াতে। আদা লগালে আমি আপোনাক দেখাম। এইটো আমাৰ বাগান দে, এইটো আমাৰ চাহপাতৰ বাগান। এয়া এইটো আমাৰ মায়ে আদা লগাই আছে। আমাৰ এতিয়া আদাটো লগাওঁতে আৰু কি দিব লাগিব? ইয়াতে খাৰ দিব লাগে সানি পেলাই, তাৰপিছত আৰু অলপ জাবৰ দিব লাগিব ইয়াৰ ওপৰত, দি পেলাই মাটি দিব লাগিব, গোবৰ খাৰ দিব লাগে ইয়াত, তাৰপিছত আৰু জাবৰ দি আৰু মাটি ঢাকি দিব লাগে। তাৰপিছত পানী দি থাকিব লাগিব। মাটি দিব লাগে, মাটি দিয়াৰ পিছত জাবৰটো ওপৰত দিব। এতিয়া পূৰা খাৰ দিয়া গৈ আছে আদা ধুনীয়াকৈ। বগা হ'ল, খাৰ দিয়া হৈ গ'ল, এতিয়া টপাই আছে, মানে ঢাকি আছে। এতিয়া পূৰা ঢাকি দিব। চৰচুৰ যাবা মানে জবৰা, যাবৰে আৰু তো এইটো দিয়া গ'ল। ইয়াতে পানী ছিটাই দিম, তেতিয়া মানে এইটো দিয়া যায় কিহৰ কাৰণে, মুৰ্গীবোৰ দুষ্ট, তো মুৰ্গীবোৰ আহি কাৰণে পূৰা মাটি চিটি বিটিৰ কৰি দিব যে আদাটো ওলাই যাব, সেইটোৰ কাৰণে মানে মুৰ্গীৰ কাৰণে বাচাবৰ কাৰণে এইটো দিয়া যায়। এইটো আজি পূৰা এইটো কমপ্লিট হৈ ইয়াত জাষ্ট এতিয়া কেতিয়াবা পানী ঢালিব লাগিব আৰু একো নাই। চাউলটো ভাজি ধুনীয়াকৈ চাউল ভাজিব লাগিব, তেল দি পেলাই। শিকিব লাগে, নিশিকিলে আৰু ক'ত হ'ব। দেখা নাই কেতিয়াও, আগৰ দিনতো ইটোৱে জা জলপান লৈ আছিলে না। আলু পিটিকা বনাব ধুনীয়াকৈ, কিবা পিটিকা চিটিকা বনাব। 6 কেজি ৰহা দিনা বিক্ৰী কৰি আছে। আমি লহা প্লাষ্টিক বিকি 105 টকা পাই গ'লো। এইটো আমাৰ বাবু ঘূৰিব যাব ৰেডি হৈ আছে, আইতাকক চাই আছে, টাটা টাটা ক'ব বোলে।